দিনত শান্তি আৰু অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি অসমবাসী ৰাইজৰ হৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আমাৰ বাবে এটা অনন্য প্ৰাপ্তিৰ দিন। বহু দিনৰ পৰা গুৱাহাটীৰ শৰণীয়া পাহাৰত গান্ধী মণ্ডপটো এক প্ৰকাৰ ক'ব গ'লে এলাগী হৈ পৰি আছিল। কেৱল মাত্ৰ গান্ধী জয়ন্তীৰ দিনাখনেই ইয়াৰ হাবি জংঘল চাফা কৰি ইয়াত দৰ্শনাৰ্থী আহিব পৰাৰ ব্যৱস্থা কৰা হৈছিল। যোৱা বছৰ আমি সিদ্ধান্ত লৈছিলোঁ যে এই অনুষ্ঠানটোক আমি নতুনকৈ জীৱন দিম, সজাই পৰাই তুলিম। যোৱাকালি অসমৰ প্ৰথম হল'গ্ৰাফিক লাইট এণ্ড ছাউণ্ড শ্ব' এই গান্ধী মণ্ডপত উদ্বোধন কৰা হয়। এই গান্ধী মণ্ডপৰ লাইট এণ্ড ছাউণ্ড শ্ব' অসমৰ সমগ্ৰ বুৰঞ্জী, স্বাধীনতাৰ আন্দোলনত অসমৰ সাহসী ভূমিকা আদি গোটেই দিশবিলাক খুব সুন্দৰকৈ বৰ্ণনা কৰিবলৈ সক্ষম হৈছে। এই লাইট এণ্ড ছাউণ্ড কৰা প্ৰতিষ্ঠানটোৱে পুৰণি কিল্লাই হওক বা বাকিংহাম পেলেচ ইংলেণ্ডতো লাইট এণ্ড ছাউণ্ড শ্ব' কৰিছিলে। সেই পৰিপ্ৰেক্ষিতত এই লাইট এণ্ড ছাউণ্ড শ্ব'টো অত্যন্ত আকৰ্ষণীয় হৈছে আৰু ই গুৱাহাটী মহানগৰীৰ এটা নতুন ইতিবাচক সংযোজন হৈ পৰিব। ঠিক তেনেদৰে গুৱাহাটীৰ গান্ধী মৈদামটো আমি সুন্দৰ কৰি আমি যিটো আমাৰ শৰণীয়া পাহাৰৰ ওপৰত যি ইমান দিনে আছিলে, এই গান্ধী মণ্ডপটো আমি খুব সুন্দৰ কৰি সজাই পৰাই তুলিলোঁ। ইয়াতে সংগ্ৰহালয় এটাৰ ব্যৱস্থা কৰা হ'ল, ভিতৰত টিভি শ্ব' এটাৰ ব্যৱস্থা কৰা হৈছে আৰু এই গান্ধী মণ্ডপতে ভৱিষ্যতে 3D শ্ব' কৰাৰো আমি আন এটা ব্যৱস্থা পৰিকল্পনাৰ ভিতৰত ৰাখিছোঁ। এই গান্ধী মণ্ডপত আমি আৰু এটা ভিউ পইণ্ট আমি নিৰ্মাণ কৰিম। ইয়াতে আৰু অলপ পাৰ্কিঙৰ ব্যৱস্থা সুচল কৰাৰ বাবে ব্যৱস্থা কৰা হ'ব আৰু সৰু ল'ৰা ছোৱালীৰ বাবে কিছু খেলাৰ সামগ্ৰীও ইয়াতে ৰখা হ'ব, যাতে সকলোৰে বাবে ইয়াত আহিলে দিনটো এটা উপভোগ কৰাৰ স্থল হৈ পৰে। ঠিক এনেকুৱা এটা পৰিকল্পনা গুৱাহাটীৰ গীতানগৰত থকা গীতা মন্দিৰতো কৰা হৈছে। লাহে লাহে আমি মহানগৰখনক এটা আধুনিক আৰু পুৰণি পৰম্পৰাৰ ভিত্তিত এটা আধুনিক ৰূপ দিয়াৰ প্ৰচেষ্টাত আগুৱাই গৈছোঁ। আজি 2 অক্টোবৰৰ এই পবিত্ৰ দিনটোত গান্ধী মণ্ডপৰ এই গোটেই নৱ সংযোজিত অনুষ্ঠানসমূহ ৰাইজৰ বাবে উৎসৰ্গা কৰি মই গৌৰৱ অনুভৱ কৰিছোঁ।